নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো। মই আজি আহিছোঁ গোৱালিয়ৰ এটা চিৰিয়াখানাত, য'ত আপোনালোকক দেখুৱাম মই বগা ময়ূৰ চৰাই, লগতে আপোনাৰ ক'লা মুৰ্গী, যিটো ক'লা মুৰ্গী চ' আপোনালোকক দেখুৱাম। চ' এয়া চিৰিয়াখানাৰ প্ৰথম মই চৰাই চিৰিকটিৰ পৰা আপোনালোকক দেখুৱাব লৈছোঁ। এখনতে আপুনি চাব, লগতে ইয়াত ক'লা মুৰ্গী আৰু বগা হৰিণা, লগতে বাঘ, সেয়া ক'লা মুৰ্গীটো আপোনালোকক প্ৰথমতে দেখুৱাব বিচাৰিছোঁ। ক'লা মুৰ্গীটো দেখিছে আপোনালোকে, ক'লা মুৰ্গী চকুলৈকে ক'লা আৰু তাৰ জিভাটো ক'লা, গম পাইছে। আপুনি যদি কোনো টাইম পায় আপুনি চাই আহিব ওচৰত কুকুৰা, যদি আপোনালোকে ক'লা মুৰ্গী আপুনি চাব বিচাৰে, তাৰ জিভাটো ক'লা। ভিডিঅ'টো অলপ দিবলৈ প্ৰব্লেম হৈছে, কাৰণ কিয় ইয়াৰ বিভিন্ন ধৰণৰ মই ৰাতিপুৱা অহাৰ কাৰণে লাইটৰ পোহৰটো অলপ কম। ত' ইয়াৰ পাতি চৰাই মই সকলো ভিডিঅ' এইটো এটা ধুনীয়া চৰাই, তাৰ গোটেই বগা, বৰ বগাটো পাখি বৰ বগা, লগতে তাৰ তলৰ ছাইডটো বুকুৰ ছাইডটো ক'লা আৰু তাৰ টুপিটো ক'লা। চৰাই বিভিন্ন ধৰণৰ চৰাই ইয়াত সংৰক্ষণ কৰা আছে। চ' আপুনি চাব পাৰে এই বিভিন্ন চৰাইবোৰ। ঈগল, হৰিণাৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ হৰিণা আছে ইয়াত। মই আপোনাক গোটেই হৰিণাবোৰৰ অলপ দেখুৱাব বিচাৰিম। এইটো হৈছে ফুটফুটীয়া ধৰণৰ শিং থকা, আৰু নীলগাই আছে, লগতে বিভিন্ন ধৰণৰ হৰিণ আছে। চ' ভিডিঅ'টো আপোনালোকে আগতে চাব, এফালে চাই থাকিব, আপোনালোকক দেখুৱাই দিব। এই আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ ৰঙৰ কালাৰৰ, মানে ৰঙৰ চৰাই আপোনাৰ সংৰক্ষিত কালেকশ্যন কৰা আছে ইয়াত। ত' ভিডিঅ'টো দিব পৰা হ'লে ভাল আছিল, কিন্তু ভিডিঅ'টো দিব নোৱাৰে, কাৰণ কিয় ইয়াত ৱেল্ডিং হৈ আছে ওচৰতে। চ' ইমান আৱাজটো বেয়া, চ' মই তাক ভিডিঅ'টো ইউজ কৰিব লগা হ'ল।
कहाँ सांप है? खत्म ही हो गया। ये चिड़िया मगरमच्छ और इधर था ना। ये तो देखा हुआ है। बच्चा भी हुआ है वो देख। बच्चा है क्या वो? कोना में नहीं हुआ बच्चा नहीं बच्चा नहीं है। सांप देखिए। চ' আপোনালোকে এয়া চাইছে বগা ময়ূৰ চৰাই। বগা ময়ূৰ চৰাই আপোনালোকে নিশ্চয় আগতে দেখা নাই, মই দেখুৱাই দিলোঁ আপোনালোকক। আৰু এয়া হৰিণা, ডাঙৰ হৰিণা, এইটো যিটো ফুটফুটীয়া হৰিণাতকৈ বেলেগ হৰিণা এইখন। লগতে আফৰ যিটো ছেকশ্যনটো মই দেখুৱাব নোৱাৰিলোঁ, বন্ধ আছে। লগতে বিভিন্ন ধৰণৰ বালুকৰ খেল বালুকৰ গছত উঠা মই ভিডিঅ'টো আপোনালোকক দিছোঁ আগতে। যদি আপোনালোকে চোৱা নাই আপোনালোকে চাব পাৰে। মই এই ওপৰত আই কাৰ্ডটোত মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যদি ভিডিঅ'টো পাওঁ আপোনালোকক মই এটেচ কৰি দিম, ঠিক আছে? তাতে গৈ আপোনালোকে এবাৰ চাই ল'ব। ये क्या चीज़ है? इसका नाम क्या है? ये मुंह है। ये ऑस्ट्रिच है भाई। सफेद दिख रहा है नहीं नीचे का। ले क्या है ये? हाँ? हिप्पो है। सर निकाले तो ना पता चले। वो दूसरा चीज़ है। उधर कैसे घूम रहा था ना लड़की लड़का, मजे से कर रहा था इस तरह। गोल है तो पूरा। ভিডিঅ'টো অলপ ৰেকৰ্ড কৰাত প্ৰব্লেম হৈছে, নিশ্চয় মই গম পাইছোঁ। কাৰণ কিয়নো ইয়াত ট্ৰাইপডটো সোমাব নিদিলে মোক, মানে গিম্বলটো মোৰ সোমাব নিদিলে। চ' মোবাইলটোৱে ৰেকৰ্ড কৰোঁতে অলপ প্ৰব্লেম হ'ল। যদি ভিডিঅ'টো অলপ হ'ল যদি আপোনালোকৰ চাই ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এটা কাম কৰিব নাপাহৰিব, নিশ্চয় আপোনালোকে বিনামূলীয়া এইটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কমেণ্টত আপোনাৰ যি মন যায় তাকে লিখিব। আপোনাৰ কমেণ্টটো পঢ়ি মোৰ বহুত ভাল লাগে, গম পাইছে? এয়া গৰিয়ালখন দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকৰ ভালেই আছে, ভালে থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক।